গ্ৰামীণ অৰ্থনীতি টনকিয়াল কৰিব হলে খেতিয়ক ৰাইজক আমি 12 মাহে পানী দিব লাগিব। খেতিয়কে 2বাৰ 3বাৰকৈ খেতি যদি কৰিব পাৰে গ্ৰামীণ অৰ্থনীতি উন্নত হ'ব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ প্ৰেৰণাত গোটেই অসমৰ প্ৰত্যেকটো জিলাৰ জলসিঞ্চন মাষ্টাৰ প্লান বনোৱা হৈছে আৰু 6 মাহ গ্ৰাউণ্ডত সাৰ্ভে কৰি এই মাষ্টাৰ প্লানবোৰ বনোৱা হৈছে। ইয়াৰ জৰিয়তে ষ্টেট মাষ্টাৰ প্লান আমি বনাই আছোঁ। আৰু প্ৰব্লেমটো হৈছিল কি আগত FIS স্কিম LIS স্কিম এইবিলাক স্কিম লোৱা গৈছিলে, যিখিনি নদীৰে স্কিমবোৰ ড্ৰ কৰা হৈছিলে। এই খৰালি মাহত পানী কিমান থাকে তাৰ কোনো ডাটা আমাৰ তাত নাছিলে। ৱাটাৰ ৰিচোৰ্চো ডাটা কালেক্ট কৰে, কিন্তু ৰেইনি ছিজন ডাটা কালেক্ট কৰে যে বাৰিষাৰ সময়ত নদীত কিমান পানী আছে। কিয় তেখেতসকলৰ মেইন দায়িত্ব হ'ল বানপানী নিয়ন্ত্ৰণৰ। তো খৰালি মাহৰ পানীৰ ডাটা কাৰো তাত এভেইলেবল নাছিল। যোৱা 3 বছৰত ডাটাবোৰ কালেক্ট হৈছে, ইৰিগেশ্যন মাষ্টাৰ প্লানত আহিছে। ইৰিগেশ্যন ডিপাৰ্টমেণ্টে ইনো এপ এটা বনাইছে, কৃষক ৰাইজৰ কাৰণেও আছে, MLA আৰু জেনেৰেল পাব্লিকৰ কাৰণেও আছে, আৰু বিভাগীয় এপটো ব্যৱহাৰ কৰি আছে। আমাৰ যিমান এছেটছ আছে, যিমান স্কিম হৈছে সমষ্টি ৱাইজ স্কিম ৱাইজ তাত অন্তৰ্ভুক্ত আছে। 15 দিন 20 দিনৰ মূৰে মূৰে আপডেট হয়। ডিপ টিউবৱেলবোৰো আমি আপডেট কৰি মানে কল চেণ্টাৰ বনাই কৃষক ৰাইজে পানী পাইছে নে নাই, ক'ৰবাত যদি বিকল হৈছে তাকো মেৰামতিৰ ব্যৱস্থা কৰি দিয়া হৈছে। ইনো এপৰ সম্পৰ্কে মই এখন ডিটেইল নোট পত্ৰযোগে আপোনালোকক দিম। আপোনালোকে এই এপটো যদি নিজৰ মোবাইলত ইনষ্টল কৰি লয়, বিধানসভাত প্ৰশ্ন কৰাৰ প্ৰয়োজনে নহ'ব। ক'ত কিমান স্কিম চলি আছে, কি অৱস্থাত আছে, এইটোও পাই থাকিব। বিভাগে আপোনাৰ তাত কি কৰিব লৈছে, ভৱিষ্যতৰ স্কিমৰ কথা জানি থাকিব। আৰু গোটেই যিটো ডিষ্ট্ৰিক্ট মাষ্টাৰ প্লানত ব্যৱস্থা আছে, আমি গোটেই ডিজিটেলাইজ কৰি অনলাইন কৰি ছফ্টৱেৰৰ জৰিয়তে এপৰ জৰিয়তে গোটেই এক আধুনিক মানে প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ আৰু নিজক তৈয়াৰ কৰিছোঁ। লগতে গুৱাহাটীত এটা কল চেণ্টাৰ আমি বনাইছোঁ, আৰু এই কল চেণ্টাৰৰ জৰিয়তে বেনিফিচিয়াৰীৰ লগত ডাইৰেক্ট যোগাযোগ কৰা হয়। আৰু জানুৱাৰী 2024 পৰা 8 জুলাই 2024 29,840 জন বেনিফিচিয়াৰীৰ লগত যোগাযোগ কৰা হৈছে। আৰু আমাৰ কল চেণ্টাৰত প্ৰায় 4,660 জন বেনিফিচিয়াৰীয়ে কল কৰি কমপ্লেইনটো দিছে। আৰু কমপ্লেইন দিয়াৰ পিছত মই যিটো ইনো এপ ক'লোঁ, এই কমপ্লেইনবোৰ ইনো এপত আপলোড কৰা হয়। আপলোড কৰাৰ পিছত যেতিয়া ভাল কৰে তেতিয়া এই ফটোটো দি মানে আপলোড কৰিব লাগে যে মই ভাল কৰিছোঁ, তেতিয়াহে কমপ্লেইনটো ক্লোজ হয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সপোন যে অসমক কৃষিক ভাল কৰিব হ'লে উন্নত মানদণ্ডৰ জলসিঞ্চন লাগিব, তাৰ কাৰণে আমি প্ৰিপেয়াৰ হৈ আছোঁ। আৰু অহা 3 মাহৰ ভিতৰত আমি এই পৰিকল্পনাটো সম্পূৰ্ণ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰতিবেদনটো দিম।